আহিছো কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ইতিমধ্যে পদত্যাগ কৰিছে আৰু তেওঁৰ সামাজিক মাধ্যম যোগে তেওঁ এই কথা সদৰি কৰিছে যেহেতু কেইবা দিন ধৰি দিল্লী যন্তৰ মন্তৰ কপি আছিল নৱ প্ৰজন্মৰ এটাই দাবী আছিল এই ব্যৰ্থ যি নিট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল আৰু বিভিন্ন অনিয়ম ৰোধ কৰিব নোৱাৰা এই ব্যৰ্থ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে আৰু যি আন্দোলন সেই আন্দোলনৰ পিছতে আজি পদত্যাগ কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আমি বহু সময়ত শুনিবলৈ পাওঁ জেনজি কেৱল ৰিলছ বনোৱা এটা জেনেৰেশ্যন কিন্তু জেনজি কেৱল ৰিল বনোৱা এটা জেনেৰেশ্যন নহয় আজি জেনজিয়ে প্ৰমাণ কৰি দিলে যেতিয়া দেশৰ সিস্টেমত দুৰ্নীতি হয় সেই সিস্টেম কেনেকৈ সলনি কৰিব লাগে দেশৰ অনিয়ম দুৰ্নীতি ভ্ৰষ্টাচাৰ কেনেদৰে সলনি কৰিব লাগে সেয়া জেনজিয়ে ভালকৈ জানে সেয়া নৱ প্ৰজন্মই ভালকৈ জানে আৰু সেয়া ছাত্ৰসকলে ভালকৈ জানে এয়া সঁচাকৈ জেনজিৰ জয় আৰু এয়া হৈছে সিজেপিৰ বৃহৎ জয় আমি এই মুহূৰ্তত সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো আমি এই মুহূৰ্তত জনাই গৈছো বিগ ব্ৰেকিং যে বিগত কেইবাদিন ধৰি দিল্লী যন্তৰ মন্তৰ কপি আছিল শুভত ফাটি পৰিছিল সমগ্ৰ দেশৰ ছাত্ৰ সমাজ যি এই ব্যৰ্থ শিক্ষা ব্যৱস্থাৰ যি নিট প্ৰশ্ন কাকত ফাদিল আৰু বিভিন্ন অনিয়ম ৰোধ কৰাৰ বাবে ব্যৰ্থ হৈ থকা কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে আৰু যি সিজেপিৰ নেতৃত্বক কেন্দ্ৰীয় চৰকাৰে আশ্বাস প্ৰদান কৰিছিল যে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰা হ'ব কিন্তু ধৰ্মেন্দ্ৰ প্ৰধানৰ শেষত সিজেপিৰ যি আন্দোলন যি ক্ষোভ আৰু সেই ক্ষোভৰ আচলতে জয় হোৱা বুলিয়ে ক'ব লাগিব এয়া জেনজিৰ জয় এয়া সিজেপিৰ জয় অৱশেষত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে আৰু ছ'চিয়েল মিডিয়া যোগে তেওঁ এই কথা জনাইছে অৱশেষত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ কথা ছ'চিয়েল মিডিয়া যোগে তেওঁ প্ৰকাশ কৰিছে দেশৰ ইতিহাসত জেনজিৰ প্ৰজন্মৰ এই আন্দোলন এক অভূতপূৰ্ব হিচাপে এতিয়া চিহ্নিত হৈ ৰব আৰু যিহেতু সমগ্ৰ দেশ যেহেতু সমগ্ৰ দেশ জোকাৰি যোৱা বিশেষকৈ দিল্লীৰ যন্তৰ মন্তৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল জেনজিৰ যি প্ৰজন্মৰ অভূতপূৰ্ব প্ৰতিবাদৰ অৱশেষত ডাঙৰ পৰিণতি আহি পৰিছে ডাঙৰ জয় হৈছে জেনজিৰ নতি স্বীকাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে অৱশেষত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি নিজৰ পদৰ পৰা পদত্যাগ কৰিছে বিগত কেইবা সপ্তাহ ধৰি দেশৰ কোনে কোনে ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মই চলাই থকা নিৰবিচ্ছিন্ন আন্দোলনৰ প্ৰচণ্ড চাপৰ পিছতে এয়া ঐতিহাসিক সিদ্ধান্ত শিক্ষামন্ত্ৰীগৰাকীয়ে নিজেই ছ'চিয়েল মিডিয়া যোগে ডাঙৰ ঘোষণা কৰিছে নিজৰ অফিচিয়েল হেণ্ডেলত তেওঁ উল্লেখ কৰিছে যে দেশৰ বৰ্তমানৰ পৰিস্থিতি আৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষোভৰ প্ৰতি তেওঁ শ্ৰদ্ধা জনাই নিজৰ পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত লৈছে আৰু পদত্যাগ পত্ৰ ইতিমধ্যে প্ৰধানমন্ত্ৰীলৈ তেওঁ প্ৰেৰণ কৰিছে আৰু এয়া কোনো আচলতে সাধাৰণ দিন নহয় এয়া দেশৰ ছাত্ৰ আন্দোলনৰ ইতিহাসত সোণালী আখৰেৰে লিখা ৰোৱা এটা দিন পৰীক্ষাৰ অনিয়ম শিক্ষা ব্যৱস্থাৰ স্বচ্ছতাৰ অভাৱ আৰু ভৱিষ্যতক লৈ সৃষ্টি হোৱা অনিশ্চয়তাৰ বিৰুদ্ধে এই নতুন প্ৰজন্মৰ যি ধুমুহা তুলিছিল সঁচাকৈ ই শাসন ব্যৱস্থাক কঁপাই তুলিলে আজি প্ৰমাণ হৈ গ'ল যে জেনজি কেৱল ৰিল বনোৱা প্ৰজন্ম নহয় যেতিয়াই আমাৰ অধিকাৰ আৰু ভৱিষ্যতৰ ওপৰত আক্ৰমণ হ'ব আমি একেদৰে একগোট হৈ ৰাজপথলৈ ওলাই আহিম এই পদত্যাগ কেৱল এজন মন্ত্ৰীৰ পদত্যাগ নহয় এয়া সমগ্ৰ দেশৰ গণতান্ত্ৰিক সংগ্ৰামৰে বৃহৎ জয় যেহেতু আমি এই মুহূৰ্তৰ বিগ ব্ৰেকিং লৈ আহিছো অৱশেষত সিজেপিৰ বৃহৎ জয় হৈছে জেনজিৰ বৃহৎ জয় হৈছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে দেশজুৰি হোৱা প্ৰতিবাদৰ পিছতে ধৰ্মেন্দ্ৰ প্ৰধানৰ এয়া পদত্যাগ পত্ৰ ছ'চিয়েল মিডিয়াত এই কথা জনাইছে খুদ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আৰু অৱশেষত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ পদৰ পৰা পদত্যাগ কৰাৰ কথা ছ'চিয়েল মিডিয়া যোগে প্ৰকাশ কৰিছে আৰু দেশৰ ইতিহাসত জেনজিৰ প্ৰজন্মৰ এই আন্দোলন এক অভূতপূৰ্ব মূৰ হিচাপে চিহ্নিত হৈ ৰব এয়া সমগ্ৰ দেশ কঁপাই যোৱা জেনজি প্ৰজন্মৰ অভূতপূৰ্ব প্ৰতিবাদৰ অৱশেষত ডাঙৰ পৰিণতি নতি স্বীকাৰ কৰিলে এতিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অৱশেষত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ পদৰ পৰা পদত্যাগ কৰিছে বিগত কেইবা সপ্তাহ ধৰি যি দেশৰ কোনে কোনে ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মই চলাই থকা নিৰবিচ্ছিন্ন আন্দোলনৰ প্ৰচণ্ড চাপৰ পিছত
পিছত এই ঐতিহাসিক সিদ্ধান্ত শিক্ষামন্ত্ৰীগৰাকীয়ে নিজে ছ'চিয়েল মিডিয়া যোগে ডাঙৰ ঘোষণা কৰিছে নিজৰ অফিচিয়েল হেণ্ডেলতে উল্লেখ কৰিছে যে দেশৰ বৰ্তমানৰ পৰিস্থিতি আৰু ছাত্ৰ ছাত্ৰীসকলৰ শিৱৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁ নিজৰ পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত লৈছে আৰু পদত্যাগ পত্ৰ ইতিমধ্যে প্ৰধানমন্ত্ৰীলৈ তেওঁ প্ৰেৰণ কৰা বুলি জনাইছে আৰু এয়া কোনো আচলতে সাধাৰণ দিন নহয় এয়া দেশৰ ছাত্ৰ আন্দোলনৰ ইতিহাসত সোণালী আখৰেৰে লিখা ৰোৱা এটা দিন আৰু পৰীক্ষাৰ অনিয়ম শিক্ষা ব্যৱস্থাৰ স্বচ্ছতাৰ অভাৱ আৰু ভৱিষ্যতক লৈ সৃষ্টি হোৱা অনিশ্চয়তাৰ বিৰুদ্ধে এই নতুন প্ৰজন্মই যি ধুমুহা আনিছিল সেয়া সঁচাকৈ ই শাসন ব্যৱস্থাক কঁপাই তুলিলে আৰু অৱশেষত পদত্যাগ কৰিবলৈ বাধ্য হ'ল শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান
আমি জনাই গৈছো যে জেনজিৰ বৃহৎ জয় হৈছে সিজেপিৰ বৃহৎ জয় হৈছে অৱশেষত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে দেশজুৰি হোৱা যি প্ৰতিবাদৰ পিছতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্ৰ তেওঁ সামাজিক মাধ্যমত তেওঁ প্ৰকাশ কৰিছে আৰু অৱশেষত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ পদৰ পৰা পদত্যাগ কৰাৰ কথা সোশ্যাল মিডিয়া যোগে তেওঁ প্ৰকাশ কৰিছে আৰু দেশৰ ইতিহাসত জেনজিৰ প্ৰজন্মই এই আন্দোলন এক অভূতপূৰ্ব মূৰ হিচাপে চিহ্নিত হৈ ৰব যেটো সমগ্ৰ দেশ কপাই যোৱা জেনজি প্ৰজন্মৰ অভূতপূৰ্ব প্ৰতিবাদৰ অৱশেষত ডাঙৰ পৰিণতি দেখিবলৈ পোৱা গৈছে নটিচ স্বীকাৰ কৰিছে এটা কেন্দ্ৰীয় চৰকাৰে অৱশেষত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ পদৰ পৰা পদত্যাগ কৰিছে আৰু বিগত কেইবা সপ্তাহ ধৰি দেশৰ কোনে কোনে সুকে কোনে থকা ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মই চলাই থকা নিৰবিচ্ছিন্ন আন্দোলনৰে প্ৰচণ্ড চাপৰ পিছতে এতিয়া এক ঐতিহাসিক সিদ্ধান্ত দেখিবলৈ পোৱা গৈছে যেটো শিক্ষা মন্ত্ৰীগৰাকীয়ে নিজে সোশ্যাল মিডিয়া যোগে এই ডাঙৰ কথা ঘোষণা কৰিছে নিজৰ অফিচিয়েল হেণ্ডেলত তেওঁ উল্লেখ কৰিছে যে দেশৰ বৰ্তমানৰ পৰিস্থিতি আৰু ছাত্ৰ ছাত্ৰীসকলৰ শুভৰ প্ৰতি তেওঁ সন্মান জনাই শ্ৰদ্ধা জনাই তেওঁ নিজৰ পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত লৈছে আৰু পদত্যাগ পত্ৰ ইতিমধ্যে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা বুলিও তেওঁ সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে এয়া আসলতে কোনো এটা সাধাৰণ দিন নহয় এয়া দেশৰ ছাত্ৰ আন্দোলনৰ ইতিহাসত সোণালী আখৰে লিখা ৰোৱা এটা দিন যি আন্দোলনত জড়িত হৈছিল বিশিষ্ট পৰিৱেশবিদ বিজ্ঞানী সোনম ৱাংচুক আৰু তেখেতে 26টা দিন আমৰণ অনশনত থাকিল আৰু তাৰ পিছতে তেওঁ অনশন খুলিছে কিন্তু তেওঁৰ বৃহৎ দাবী আছিল যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ আসলতে কোনেও হেতালি খেলিব নোৱাৰিব সেই অধিকাৰ কাৰো নাই আৰু যিসকলে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে সেই সকলে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে আৰু তাৰ পিছতে সঁচাকৈ জেনজিৰ জয় আজি সামাজিক মাধ্যম যোগে জনাইছে শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তেওঁ পদত্যাগ কৰিছে আৰু যি ছাত্ৰ আন্দোলন চলি আছিল সেই ছাত্ৰ আন্দোলনৰ প্ৰতি তেওঁ শ্ৰদ্ধা জনাই সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অৱশেষত তেওঁ পদত্যাগ পত্ৰ ইতিমধ্যে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা বুলি সামাজিক মাধ্যম যোগে জনাইছে আৰু তাৰ পিছতে এই খবৰ বিয়পি পৰাৰ পিছতে যি দিল্লী যন্তৰ মন্তৰ প্ৰতিবাদ সাব্যস্ত হৈ আছিল তাত এক উৎফুল্লিত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো
ऋतिक मिश्रा, सिद्धार्थ हेगड़े, भाग्यश्री, अंशिका पांडे, उमेश माली, रेणु मीना, प्रिया कुमारी चोपड़ा, शिवानी यादव, अनु गिरना, कहान पटेल, आकांक्षा चतुर्वेदी, रीमा बेगम, मैथिली अशोक सोनोग्रे, अवंतिका मौर्य, जतिन कुमार, गोपिका, शेख सना, व्यक्तियानंदम, ये वो बच्चे हैं जिनको आज न्याय We have done it! धर्मेंद्र प्रधान ने रिजाइन कर दिया है। We have bloody done it! क्या कहते थे ये? क्या कहते थे? इस सरकार में इस्तीफे नहीं होते। हम कहना चाहते झुकती है दुनिया, झुकाने वाला चाहिए। We have done it! We have done it! धर्मेंद्र प्रधान ने रिजाइन कर दिया है। We have bloody done it! क्या कहते थे ये? क्या कहते थे? इस सरकार में इस्तीफे नहीं होते। क्या कहते थे? इस सरकार में इस्तीफे नहीं होते। We have done it! We have done it! धर्मेंद्र प्रधान ने रिजाइन कर दिया है। We have bloody done it! क्या कहते थे ये? क्या कहते थे? इस सरकार में इस्तीफे नहीं होते। क्या कहते थे? इस सरकार में इस्तीफे नहीं होते। We have done it! We have done it! धर्मेंद्र प्रधान ने रिजाइन कर दिया है।
bloody done it! क्या कहते थे ये? क्या कहते थे? इस सरकार में इस्तीफे नहीं होते। क्या कहते थे? इस सरकार में इस्तीफे नहीं होते। We have done it! We have done it! धर्मेंद्र प्रधान ने रिजाइन कर दिया है। We have bloody done it! क्या कहते थे ये? क्या कहते थे? इस सरकार में इस्तीफे नहीं होते। क्या कहते थे? इस सरकार में इस्तीफे नहीं होते। We have done it! We have done it! धर्मेंद्र प्रधान ने रिजाइन कर दिया है। We have bloody done it! क्या कहते थे ये? क्या कहते थे? इस सरकार में इस्तीफे नहीं होते। क्या कहते थे? इस सरकार में इस्तीफे नहीं होते। We have done it! We have done it! धर्मेंद्र प्रधान ने रिजाइन कर दिया है। We have bloody done it! क्या कहते थे ये? क्या कहते थे? इस सरकार में इस्तीफे नहीं होते। এই মুহূৰ্তত আমাৰ সৈতে ফোন লাইনত সংযোগ হৈছে আমাৰ এডিটৰ ইন চিফ অনুপম চক্ৰৱৰ্তী। আমি পোনে পোনে তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। শেহতীয়া যি খবৰ ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে এই সন্দৰ্ভত অনুপম চক্ৰৱৰ্তী আপুনি কি ক'ব? এই সমগ্ৰ ঘটনা প্ৰধানে দেশত এক ডাঙৰ জোকাৰণিৰ সৃষ্টি কৰিছে। সুদীৰ্ঘ 12 বছৰ ধৰি এক প্ৰকাৰ আপুনি ক'ব পাৰে যে কেন্দ্ৰীয় চৰকাৰক কোনো মানুহেই কোনো ধৰণে এক প্ৰকাৰ তেওঁলোকক লৰচৰ কৰিব পৰা পৰিস্থিতিত নাছিল। কিন্তু এইবাৰ যি ধৰণৰ ছাত্ৰ আন্দোলন হ'ল, এই ছাত্ৰ আন্দোলনে যি পৰিস্থিতিৰ সৃষ্টি কৰিলে সমগ্ৰ ভাৰতবৰ্ষত আমি লক্ষ্য কৰিছো ক্ৰমাৎ ছাত্ৰ শক্তি আৰু বেছি শক্তিশালী হৈ উঠিল, যাৰ ফলত অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিষয়টো চৰ্চা কৰিলে। চৰ্চা কৰাৰ পিছত প্ৰায় 24 ঘণ্টা পূৰ্বে তেওঁলোকৰ এখন কেন্দ্ৰীয় কেবিনেট অনুষ্ঠিত হৈছিল। কেন্দ্ৰীয় কেবিনেটত এই প্ৰশ্ন কাকত ফাদিল সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ইতিমধ্যে মোক সতীৰ্থ চুম্পিয়ে এই কথা সকলোকে জনাইছে যে এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল য'ত তেওঁলোকে ফাষ্ট ট্ৰেক আদালতৰ কথা কৈছিল। সমান্তৰালভাৱে তেওঁলোকে এই প্ৰশ্ন ফাদিলৰ লগত জড়িত লোকক 10 বছৰ সশ্ৰম কাৰাদণ্ড, 10 কোটি টকাৰ জৰিমনা ইত্যাদি বিভিন্ন কথা কৈ আহিছিল। সেই সময়তে আমি দেখিলো যে অনশনত থকা সোনম ৱাংচুৱে ইতিমধ্যে অনশন প্ৰত্যাহাৰ কৰিছে। কিন্তু অনশন প্ৰত্যাহাৰ কৰি সামাজিক মাধ্যমত সোনম ৱাংচুৱে ছাত্ৰ শক্তিক স্পষ্ট কৰি দিছিল যে যিহেতু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগেই হৈছে ছাত্ৰ শক্তিৰ মূল চৰ্ত দাবী, সেই দাবী সম্পৰ্কত সোনম ৱাংচুক জেপি নাড্ডা অথবা আন কোনোবা ডাঙৰ নেতাই বিজেপি নেতাই এই বিষয়ে একো জনোৱা নাই। মন কৰিবলগীয়া চুম্পি, এই সময়তে RSSৰ তৰফৰ পৰা আন এক বক্তব্য প্ৰদান কৰা হৈছিল। সেই বক্তব্যত এই কথা উল্লেখ কৰিবলৈ চেষ্টা কৰা হৈছিল যে এই ছাত্ৰ শক্তি পাকিস্তান বাংলাদেশৰ দ্বাৰা পৰিচালিত হৈছে, বহিৰাষ্ট্ৰৰ অপশক্তিয়ে গ্ৰাস কৰিছে। ঠিক এই ধৰণৰ RSSে এটা বৃহৎ অভিযোগ দিয়াৰ সময়তে
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে তাৰ 12 ঘণ্টা পিছতে স্পষ্ট কৰি দিছে যে এই যি কক্ৰোচ জনতা পাৰ্টিৰ যি আন্দোলন, এই আন্দোলনত কোনো ধৰণৰ বাহিৰৰ ফাণ্ডিং হোৱা নাই। এই কথা স্পষ্ট কৰি দিছে, কোনো বাহিৰা শক্তিয়ে এই আন্দোলনক পৰিচালনা কৰা নাই। এই কথা প্ৰতিৰক্ষা বিভাগে স্পষ্ট কৰি দিয়াৰ পিছত RSSৰ যি দাবী আছিল, এই দাবী যে এটা মিথ্যাচাৰ আছিল, এই দাবীৰ যে এটা অপপ্ৰচাৰ আছিল, এই দাবীৰে ছাত্ৰ শক্তিক বিচ্ছিন্ন কৰাৰ যে কৌশল অৱলম্বন কৰিছিল, সেই কথা ইতিমধ্যে প্ৰতীয়মান হৈ পৰে। ইয়াৰ লগে লগে অধিক হলটেকত পৰে কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় কেবিনেটৰ যি চৰ্চা হৈছিল, সেই চৰ্চাত এই সিদ্ধান্ত লোৱা হৈছিল যে ইয়াত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ প্ৰশ্ন নুঠে। এই কাৰণে পদত্যাগ কৰিব নালাগে, কাৰণ এই পদত্যাগ কৰাটো এক স্বাভাৱিক প্ৰক্ৰিয়া হ'ব। এই স্বাভাৱিক প্ৰক্ৰিয়াই বিশেষ প্ৰভাৱ পেলাব নোৱাৰে। কিন্তু আমি সকলোৱে জানো যে কক্ৰোচ জনতা পাৰ্টিৰ এডমিন অভিজিত দীপকে খুব স্পষ্ট ঘোষণা কৰি দিছে, আৰু ইয়াৰ লগতে সমগ্ৰ কক্ৰোচ জনতা পাৰ্টিৰ যিসকল ছাত্ৰ নেতা আছে, সেই সকলোৱে এই কথা স্পষ্ট কৰি দিছে যে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ বিকল্প নাই। পদত্যাগ নোহোৱা পৰ্যন্ত ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈ থাকিব। আহি আছে 15 আগষ্ট, বেছি দিন নাই স্বাধীনতা দিৱসৰ, সেই সময়লৈ বেছি দিন নাই। ইয়াৰ পূৰ্বে যি ধৰণে ইনষ্টাগ্ৰামত যি ধৰণৰ ফলোৱাৰ্ছ বৃদ্ধি পাইছে, ইয়াৰ পৰিমাণ আমি দেখিবলৈ পাইছো। এক্স হেণ্ডেলত যি ধৰণৰ পৰিণাম বৃদ্ধি পাইছে, যি ধৰণৰ সমবেত হৈছে ছাত্ৰ শক্তি, ভয়ংকৰ এক ৰূপ যে গ্ৰহণ কৰিব, এই কথা ইতিমধ্যে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই কেন্দ্ৰীয় চৰকাৰক আগতীয়া তথ্য দি দিছে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই কেন্দ্ৰীয় চৰকাৰ গৃহ দপ্তৰক স্পষ্ট কৰি দিছে যে কোনো বাহিৰা শক্তিৰ ইয়াত ফাণ্ডিং নাই। ইয়াত কোনো বাহিৰা অপশক্তিয়ে ছাত্ৰ শক্তিক নিয়ন্ত্ৰণ কৰিব পৰা নাই বা উচতনি দিয়া নাই। কিন্তু নীট পৰীক্ষাৰ দৰে পৰীক্ষাত যিহেতু সৰ্বভাৰতীয় পৰ্যায়ৰ অভিভাৱক সকলো জড়িত হৈ পৰে, মধ্যবিত্ত নিম্ন মধ্যবিত্তৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু তাত এক বিশেষ ভূমিকা গ্ৰহণ কৰে, এনে পৰিস্থিতিত সৰ্বভাৰতীয় পৰ্যায়ত এই পৰীক্ষাক হোৱা বিসংগতিয়ে যথেষ্ট ত্ৰাস সৃষ্টি কৰিছে। আৰু এই ত্ৰাস উপশমৰ বাবে কেন্দ্ৰীয় চৰকাৰে যদি সমুজ্জ্বল বা সমুচিত ভূমিকা গ্ৰহণ নকৰে, তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত এই লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ক্ষোভৰ উদ্গীৰণে সমগ্ৰ ভাৰতবৰ্ষত অচলাৱস্থাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই এই ভয়ংকৰ অশনি সংকেত স্পষ্ট কৰি দিয়াৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যথেষ্ট চিন্তিত হৈ পৰে। পৰৱৰ্তী পৰ্যায়ত তেওঁ ছাত্ৰ শক্তিৰ প্ৰতি ইতিবাচক ভূমিকা গ্ৰহণ কৰা দেখা যায়। যিগৰাকী প্ৰধানমন্ত্ৰীয়ে সুদীৰ্ঘ এমাহ ধৰি মৌনতা অৱলম্বন কৰি আছিল, তেখেতে হঠাৎ ছাত্ৰ শক্তিৰ প্ৰতি আকৰ্ষিত হোৱা আমি দেখিবলৈ পাওঁ। ইয়াৰ লগতে ইনষ্টাগ্ৰামতো তেওঁ ভিডিঅ' আপলোড কৰিবলৈ আৰম্ভ কৰে। কেৱল এক্স হেণ্ডেলত নহয়, ইনষ্টাগ্ৰামত প্ৰায় 300 মিলিয়ন ভিউৱাৰ্ছে তেওঁৰ এটা ভিডিঅ' চোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ সমগ্ৰ কৰ্মীক মুকলিকৈ ঘোষণা কৰি দিয়ে যে এতিয়া আমি এনেকে থাকিলে নহব, এতিয়া আমি ইনষ্টাগ্ৰামৰ পৃথিৱীলৈ যাব লাগিব। যদিহে তৰুণ প্ৰজন্মক, ভাৰতৰ তৰুণ প্ৰজন্মক আকৰ্ষিত কৰিব লাগে, তেতিয়াহ'লে এই তৰুণ প্ৰজন্মৰ আচল ঠাইখন হৈছে ইনষ্টাগ্ৰাম। এটা ভিডিঅ'ত 300 মিলিয়ন পোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খুব ভালকৈ স্পষ্ট হৈ পৰে যে এই তৰুণ প্ৰজন্মক যদি আমি তেওঁলোকে বিচৰা দাবীক আমি যদি উচিত মূল্য নিদিওঁ, সন্মান নিদিওঁ, তেতিয়াহ'লে দিল্লীৰ মসনদত 15 আগষ্টৰ পূৰ্বে এক ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ব। সংসদত বৰ্ষাকালীন অধিৱেশন চলি আছে। এই অধিৱেশনতো ইণ্ডিয়াই অৰ্থাৎ বিৰোধী শক্তিয়ে কেৱল এটা বিষয়ে উত্থাপন কৰি আছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰি আছে। ইতিমধ্যে কক্ৰোচ জনতা পাৰ্টীয়ে সেই সম্পৰ্কত বাৰম্বাৰ উল্লেখ কৰি আছে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰামৰ্শ দিয়ে ধৰ্মেন্দ্ৰ প্ৰধানক
যে এতিয়া আৰু আমাৰ হাতৰ পৰা সমগ্ৰ বিষয় গুচি গৈছে, এতিয়া আৰু কোনো বিকল্প উপায় নাই, আপুনি পদত্যাগ কৰক। অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শৰ ভিত্তিত আজি প্ৰধানমন্ত্ৰীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ধৰ্মেন্দ্ৰ প্ৰধানে। এতিয়া ডাঙৰ কথাটো হ'ল চুম্পি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰা হ'ল, পদত্যাগ যে কৰিলে, ইয়াৰ পিছত এটা আলোচনাৰ পৰিৱেশ তৈয়াৰ হ'বনে নাই। সৰ্বভাৰতীয় পৰ্যায়ত কেৱল নিট পৰীক্ষাই নহয়, বিভিন্ন পৰীক্ষা মাজে মাজে অনুষ্ঠিত হৈ থাকে। এই পৰীক্ষাসমূহ সুকলমে প্ৰশ্ন কাকত ফাদিল নোহোৱাকৈ, কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ অনুষ্ঠিত কৰিব পৰা এটা পৰিৱেশ তৈয়াৰ হ'বনে নাই। আক্ষৰিক অৰ্থত আজিৰ পৰা কক্ৰজ জনতা পাৰ্টিৰ যি বিক্ষোভ বিদ্ৰোহ সেয়া হয়তো তল পৰিব লাগিব। কাৰণ ধৰ্মেন্দ্ৰ প্ৰধানে তেওঁলোকে বিচৰা পদত্যাগ কৰিছে। 3টা চৰ্ত দি থৈছে, আমি মনত ৰাখিব লাগিব। 3টা চৰ্ত দি থৈছে কক্ৰজ জনতা পাৰ্টীয়ে। আৰু এই ছাত্ৰসকলৰ এই চৰ্তৰ ভিতৰত প্ৰথম চৰ্তটোৱে আছিল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে, যিটো কাম আজি হ'ল। মনত ৰাখিব, বিজেপিৰ 12 বছৰৰ ইতিহাসত এই পৰ্যন্ত কোনো এজন মন্ত্ৰীয়ে পদত্যাগৰ পৰিৱেশেই তৈয়াৰ হোৱা নাছিল। কেন্দ্ৰীয় চৰকাৰে বিভিন্ন দাবী উত্থাপন হৈ আছিল, সেই দাবীসমূহক গুৰুত্বই প্ৰদান কৰা নাছিল। কিন্তু ছাত্ৰ শক্তিৰ পাৱাৰ চাওক, ছাত্ৰ শক্তিয়ে যেতিয়া এটা বিষয়ত লাগে, তেতিয়া মুধচ যে খহি পৰিব পাৰে, মুধচত যে ডাঙৰ ভূমিকম্পৰ সৃষ্টি হ'ব পাৰে, কক্ৰজ জনতা পাৰ্টি তাৰ এক উদাহৰণ। পৰৱৰ্তী 2টা চৰ্ত এতিয়া কেন্দ্ৰীয় চৰকাৰে কেনেদৰে পালন কৰে সেয়া নিশ্চয় লক্ষণীয় হ'ব। চুম্পি, এয়া সঁচাকৈ ছাত্ৰ সমাজৰ ওচৰত এনেকৈ কেন্দ্ৰীয় চৰকাৰে কৰা নতিচিকাৰ, এয়া সঁচাকৈ ইতিহাসৰ সোণালী পাতত লিপিবদ্ধ হ'ব। আৰু মই আপোনাক সুধিব বিচাৰিছোঁ, যিহেতু বহুতৰ মুখত শুনিবলৈ পাওঁ যে জেন জি হৈছে ৰীল বনোৱা এটা জেনেৰেশ্যন, কিন্তু আচলতে জেন জিয়ে দেশ সলাবও পাৰে, জেন জিয়ে দেশ জ্বলাবও পাৰে, সেই সন্দৰ্ভত কি ক'ব? চুম্পি, আমি এটা কথা খুব ভালকে মনত ৰখা উচিত, পৃথিৱীৰ বিভিন্ন জেনজিতকৈ ভাৰতীয় জেনজি অকমান পৃথক। আমি ভাবিব নালাগে যে জেনজিয়ে উত্থান হোৱা মানে বাংলাদেশৰ পৰিস্থিতি সৃষ্টি কৰি দিব, নেপালৰ পৰিস্থিতি সৃষ্টি কৰিব, তেনেকুৱা নহয়। ভাৰতৰ জেনজি হৈছে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিত পালিত জেনজি। এওঁলোকে সংস্কাৰ শিকি অহা জেনজি। ভাৰতৰ যি জেনজি, এই জেনজিয়ে পিতৃ মাতৃক সমানে শ্ৰদ্ধা কৰে, ঘৰখনক সন্মান কৰে, সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰা জেনজিৰ নাম হৈছে ভাৰতীয় জেনজি। গতিকে ভাৰতীয় জেনজিৰে খং কৰিলেই বুলি গণতন্ত্ৰক মোহাৰি, ভৰিৰে মোহাৰি এটা ৰাজতন্ত্ৰৰ পৰিৱেশ তৈয়াৰ কৰিব, তেনেধৰণৰ কথা নহয়। কাৰণ সংস্কাৰত ডাঙৰ হোৱা এই ভাৰতীয় জেনজিসকলে কিন্তু কিমান ধৈৰ্য সহকাৰে সুদীৰ্ঘ 20-22 দিন আমি দেখিবলৈ সক্ষম হলো তেওঁলোকে আন্দোলন কৰিছে। তেওঁলোকে পুলিচৰ লাঠিৰ মাৰ খাইছে, ওলোটাই পুলিচক তেওঁলোকে ফুলৰ থোপা আগবঢ়াইছে, বিভিন্ন অপপ্ৰচাৰ কৰিছে। তেওঁলোকে অপপ্ৰচাৰৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে মাত মাতিছে। মোদী চৰকাৰৰ সময়তে সৃষ্টি হোৱা গদি মিডিয়া শব্দটোক যি ধৰণে এইবাৰ ভাৰতীয় জেনজিয়ে প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে, মইতো ভাবো ভাৰতীয় জেনজিৰ এই ভূমিকাৰ বাবে গদি মিডিয়া সম্পৰ্কত বা মিডিয়াত সংবাদ সেৱাত জড়িত লোকসকলে অন্ধভাৱে যিসকলে চৰকাৰক সমৰ্থন কৰে সেইসকলৰ চকু খোল খাব। ইতিমধ্যে আমি ভাৰতীয় ৰাষ্ট্ৰীয় চেনেলসমূহৰ কিছু চেনেলে ইতিমধ্যে নিজৰ স্থিতি সলোৱাও পৰিলক্ষিত হৈছে। ভাৰতীয় যি ৰাষ্ট্ৰীয় চেনেল, ৰাষ্ট্ৰীয় সাংবাদিকতা, সেই সাংবাদিকতা পৃথিৱীত সুনাম আছিল যে কোনো ধৰণৰ পক্ষ নাই, যিমান পাৰি আমি নিৰপেক্ষ হৈ থাকিম। আৰু আমাৰ নিৰপেক্ষতাৰ প্ৰধান চৰ্তটোৱে হৈছে আমি সকলো সময়তে ৰাইজৰ পক্ষত থাকিম। কিন্তু যোৱা 12টা বছৰত গদি মিডিয়া শব্দটোৰে আমাক কটাক্ষ কৰা হ'ল। কাৰণ কিয়? আমি
ইটোৰ পিছত সিটো ভুল কৰিছো, চৰকাৰৰ গুণগান গাইছো, চৰকাৰৰ গুণগানৰ বাবে সাধাৰণ জনতাৰ যদি কষ্ট হয় তাক আমি পৰুৱাই নকৰা পৰিস্থিতি হৈছিল। আৰু ভাৰতীয় সভ্যতা সংস্কৃতিৰ আৰু সংস্কাৰমুখী ভাৰতীয় জেনজিয়ে এই ভুল যে তোমালোকে কৰিছা, সাংবাদিকতা গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ নামত যে তোমালোকৰ ভুল হৈছে, তাক কিন্তু সুস্থভাৱে, তাক কিন্তু সাৱলীল ৰূপত উনুকিয়াই দিছে। কোনো অত্যাচাৰ হোৱা নাই। আনহাতে আৰক্ষী লোকসকল বা সামৰিক বাহিনীৰ লোকসকলৰ ক্ষেত্ৰতো চুম্পি আমি দেখিবলৈ সক্ষম হৈছো যে সামৰিক বাহিনীৰ লোকসকলক বা আৰক্ষী লোকসকলে বহুতেই আত্মবিশ্লেষণ কৰাৰ পৰিৱেশ তৈয়াৰ হৈছে। যেতিয়া আৰক্ষীৰ লোকসকল গৈ আছে, ভাৰতীয় জেনজিয়ে অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টিৰ সমৰ্থকসকলে একটা ফুলৰ থোপা আগবঢ়াই কৈছে তেওঁলোকক, যা বাহ বাহ বাহ, ঘৰত গৈ নিজৰ সন্তানক তুমি কবা যে তুমি পেপাৰ লিক কৰাৰ বাবে প্ৰতিবাদ কৰা, তোমালোকৰ বয়সৰ সন্তানক মই পিটি থৈ আহিছো। এই ধৰণে তেওঁলোকক কথা শুনোৱাৰ পিছত আপুনি ভাবি আচৰিত হব, চুম্পি তুমি ভাবি আচৰিত হবা, ভাৰতৰ এনে বহু আৰক্ষীৰ লোক আছে যিসকল আৰক্ষীৰ লোকে ডিউটিৰ খাতিৰত ডিউটি কৰিছে, কিন্তু তেওঁলোক ভাৰতীয় জেনজিৰ পক্ষত আছে। আমি যদি মন কৰো, চুম্পি তুমিও মন কৰিছা, এক চেণ্ডেলত ইতিমধ্যে ৰাহুল গান্ধীয়ে এটা মতামত ব্যক্ত কৰিছে। যেতিয়া আৰক্ষীয়ে ৰাহুল গান্ধীক লৈ গৈছে, ৰাহুল গান্ধীয়ে কোৱা কথা যে আৰক্ষীয়ে কৈছে আমি আপোনাৰ লগত আছো, এইবাৰ নেৰিব আপোনালোকে, চৰকাৰক এটা শিক্ষা দিয়ক। এই ধৰণে ৰাহুল গান্ধীক উৎসাহ দিয়া দেখিছে। অৰ্থাৎ আৰক্ষী লোকসকলে ডিউটি পালন কৰিছে, ঘৰখনৰ দায়িত্ব পালন কৰিব লাগিব, দৰমহা পাব লাগিব, শাস্তিৰ মুখামুখি হ'ব নোৱাৰিব, চাকৰি যোৱা পৰিস্থিতিলৈ যাব নোৱাৰিব, গতিকে তেওঁলোকে ডিউটি পালন কৰিছে। তাৰ দুই এক আৰক্ষী লোকে নিজৰ দাদাগিৰি দেখুৱাই ছাত্ৰ ছাত্ৰীক যথেষ্ট হাৰাশাস্তি কৰিছে, লাঠিৰে পিটিছে। এইটো সঁচা কথা, পিঠি কিন্তু পাতিছে ভাৰতীয় জেনজিয়ে। ভাৰতীয় জেনজিয়ে শিলগুটি দলোৱা নাই, ভাৰতীয় জেনজিয়ে সংসদ ভৱনত আক্ৰমণ কৰা নাই, ভাৰতীয় জেনজিয়ে যন্ত্ৰৰ মন্তৰত থাকি মানুহৰ ওপৰত জঁপিয়াই পৰা নাই। তেওঁলোকে শ্লোগান দিছে, ৰঘুৱতী ৰাঘৱ ৰাজা নাম। মহাত্মা গান্ধীৰ সেই অহিংস নীতিক তেওঁলোকে সোঁৱৰিবলৈ চেষ্টা কৰিছে। গতিকে ভাৰতীয় জেনজি আমি মনত ৰখা ভাল যে বাংলাদেশ বা নেপালৰ জেনজিৰ যিটো উদ্ভণ্ডালি সভ্যতা সংস্কৃতি আৰু সংস্কাৰেৰে সম্পূৰ্ণ, ভাৰতীয় জেনজিয়ে সেই কাম নকৰে। আৰু সেই কাম নকৰাকৈ প্ৰথমটো বিজয় হৈছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, যি দাবী তেওঁলোকৰ মূল দাবী আছিল, সেয়া সম্ভৱ কৰি তুলিছে। চুম্পি, হয়, যিহেতু আপুনি গদি মিডিয়াৰ কথা উল্লেখ কৰিছে যে আন্তঃৰাষ্ট্ৰীয় যি সংবাদ মাধ্যম, সেই সংবাদ মাধ্যমে ভাৰতৰ বহুকেইটা যি নিউজ চেনেলক সমালোচনা কৰাও দেখিবলৈ পোৱা গ'ল, কি ক'ব সেই সন্দৰ্ভত? অতি গুৰুত্বপূৰ্ণ সমালোচনা। পৃথিৱীত যিয়ে আত্মবিশ্লেষণ কৰে সিয়েই শুদ্ধ ৰূপত খোজ কাঢ়িবলৈ সক্ষম হয়। ভাৰতীয় যিটো ব্যৱস্থা হৈছে সাংবাদিকতাৰ ব্যৱস্থা, চৰকাৰী পৃষ্ঠপোষকতা শব্দটো অতি ভয়ংকৰ শব্দ। আমি যোৱা 12 বছৰত দেখিলো যে ৰাষ্ট্ৰীয় স্তৰত পোনপ্ৰথমে এই কথা সংঘটিত হৈছে যে চৰকাৰী পৃষ্ঠপোষকতাৰ বৈদ্যুতিন মাধ্যম বা কাকতৰ জন্ম হৈছে, যাৰ ফলশ্ৰুতিত খঙাল, ক্ষোভ, হতাশাত বিধ্বস্ত হোৱা জনসাধাৰণে দুটা শব্দ উলিয়ালে, গদি মিডিয়া। ইয়াৰ এক প্ৰতীকী অৰ্থ আছে। গদি মিডিয়া অৰ্থটো এওঁলোকে বুজাব বিচাৰিছে যে মিডিয়া চৰকাৰীকৰণ হৈছে, সাংবাদিকতা বিক্ৰী হৈছে। এইবাৰ জেনজিয়ে যি ধৰণৰ ভূমিকা লৈছে, এই ভূমিকাৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্তৰতো কঠোৰ সমালোচনা হৈছে। তুমি কোৱাৰ দৰে সাংঘাতিক কঠোৰ সমালোচনা হৈছে। আৰু এই কঠোৰ সমালোচনাৰ পিছত এটা অন্তত সুযোগ ওলাইছে যে ভাৰতীয় সাংবাদিকতাই নিজৰ অৱস্থানলৈ, নিজৰ পক্ষপথলৈ উভতি আহিব পাৰিব। হিত মৰ্যাদা উভতাই অনাৰ এটা পথ ইতিমধ্যে নিৰ্ণয় হৈছে। আৰু তাৰ সৰু উদাহৰণ আমি কেইটামান চেনেলত কিন্তু দেখিবলৈ সক্ষম হৈছো। সেইবাবে কৈছো যে ভাৰতীয় জেনজিয়ে সাংবাদিকতাৰ ক্ষেত্ৰতো কিন্তু নকওঁ বুলি বহুত কথা ক'লে আৰু শিকালে। চুম্পি, হয়, এয়া আচলতে জেনজিৰ জয়, এয়া CJBৰ জয়। আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো।